মই উন্নতি মিনি ব্লগলৈ স্বাগতম জনাইছো। আজি এটা চাটনি বনালো, ভাবিলো ভিডিওটো আপোনালোককো দেখাও বুলি। নৰসিংহ আৰু নাৰিকলৰ চাটনি সকলোৱে খাই পাইছেনে বাৰু? আজি বনালো মই। এফালে নৰসিংহ পাত কেখিলামান কুমলীয়া লৈ লৈছো, এফালে নাৰিকলৰ এনেকে টুকুৰা কেইটামান লৈ লৈছো, কেঁচা জলকীয়া, এফালে আদা অকমান আৰু এফালে নহৰুৰ কেইফুটামান লৈ লৈছো। আহকচোন চাটনিটো বনাই আপোনালোকক মই দেখাম। নৰসিংহ মই এনেকে মিক্সি পাতিখিনি দি লৈছো। এতিয়া এইফালে নাৰিকলৰ এনেকে গুৰিখিনিও দি দিম আৰু এইফালে কেঁচা জলকীয়া গিটাও দি দিছো আৰু এইফালে আদা আৰু নহৰু গিটা এনেকে দি মিক্সিত মাৰি লওঁ। হওক, চাটনি ৰেডি হৈ গ'ল। এইফালে এনেকে সোৱাদ অনুসৰি নিমখ দিছো আৰু অকমান মিঠাতেল দিছো। এই মোৰ নাৰিকল আৰু নৰসিংহৰ চাটনি ৰেডি। এয়া চাটনি হৈ গ'ল। এতিয়া আৰু চাটনি ভাতৰ লগত খাম। ভিডিওটো যদি ভাল পালে লাইক এটা কৰি দিব। আজিলৈ ইমানেই।